Hello friend, welcome to my channel Moses Adventure. মই আজি আকৌ আপোনালোকৰ মাজলৈ আৰু এটা হেল্থ ৰিলেটেড ভিডিও লৈ আহিছো যেটো ভিডিও মানে মতা আৰু মাইকী মানুহ দুয়োজনৰ ক্ষেত্ৰতে দেখা দিয়ে কিন্তু মহিলা মানুহৰ ক্ষেত্ৰত অকমান বেছিকে দেখা দিয়ে আৰু বহুত কমন লগতে অকমান ডেঞ্জাৰ সো আজি মই যেটো টপিক আপোনালোকৰ মাজলৈ ডিসকাস কৰিব গৈ আছো হেতু আপোনাৰ হৈছে ইউৰিনাৰী ট্ৰেক ইনফেকচন মানে পেশাবৰ যিকোনো সমস্যা লগতে পেশাবৰ ইনফেকচন ৰিলেটেড তার ডিজিজটোৰ বিষয়ে আপোনালোকক ডিসকাস কৰিব গৈ আছো সো আশা কৰিছো আপোনালোকে ভিডিওটো প্ৰথমৰ পৰা লাষ্টলৈ চাব অকণ স্কিপ নকৰাকে সো যোনে নতুন আহিছে প্লিজ চেনেলটো লাইক কমেন্ট আৰু সাবস্ক্ৰাইব কৰি দিব সো বলক ভিডিওটো স্টার্ট কৰো প্ৰথমে কৈ লৈছো যে পেশাবৰ ইনফেকচন কেই ধৰণে হ'ব পাৰে আৰু কি কাৰণে হ'ব পাৰে ইয়াৰ লক্ষণসমূহ আৰু ইয়াৰ ট্ৰিটমেন্ট সো প্ৰথমে কৈ লৈছো পেশাবৰ ইনফেকচন কেই ধৰণে হ'ব পাৰে হেতু বিষয়ে সো পেশাবৰ ইনফেকচনটো মেইনলি তিনি ধৰণে হ'ব পাৰে এটা হৈছে কিডনি ইনফেকচন হলে এটা ব্লাডাৰৰ ইনফেকচন হলে আৰু এটা আপোনাৰ পেশাবৰ নলী যেটো মূত্ৰনলীত ইনফেকচন হলে সো তিনি ধৰণে আপোনাৰ পেশাবৰ ইনফেকচন হয় আৰু তাতছে ধৰক কিডনি যেটো ইনফেকচন হেতু পেশাবৰ নলী আৰু মূত্ৰস্থলীতকে অকমান বেছি মানে ভয়ানক সো প্ৰথমে কৈ লৈছো যদি আপোনাৰ কিডনি ইনফেকচন হৈছে তেতিয়া আপোনাৰ কিছুমান সিম্পটমস দেখা দিব পাৰে দেন যেনেকৈ ধৰক আপোনাৰ যদি কিডনি ইনফেকচন হৈছে তেতিয়া আপোনাৰ ককালৰ সাইডত মানে যত আমাৰ দুটা বৃক্ষ থাকে কিডনি থাকে সেই জায়গাডোখৰত অত্যাধিক পেইন হ'ব আৰু আপোনাৰ কপি মানে জ্বৰ আহিব মানে কিছুমান সিজাৰ আহি যায় মানে হাই ফিভাৰ থাকিব কিডনি যদি ইনফেকচন হয় তাত ইমান জ্বলা পৰা লগতে পেশাব কৰিলে বিখোৱা খজুৱা হেবোৰ নাথাকে যদি আপোনাৰ ধৰক কিছুমানে ভাবে মোৰ জ্বলা পৰা নাই বিখ নাই মোৰ পেশাবৰ ইনফেকচন নহয় হেতু নহয় যদি আপোনাৰ কিডনি ইনফেকচন হৈছে তেতিয়া আপোনাৰ জ্বলা পৰা নাথাকিবও পাৰে তাত কপি আপোনাৰ বহুত জ্বৰ আহিব পাৰে তেতিয়াও হেতু পেশাবৰ ইনফেকচন বুলিয়ে কয় আৰু সেকেন্ডত কৈছো কিডনিৰ তলতে আমাৰ যেটো আছে ব্লাডাৰ যত পেশাব জমা হৈ থাকে তাতো আপোনাৰ যদি ইনফেকচন হয় তাত ফিভাৰটো কমকে আহিব কিন্তু তাত আপোনাৰ জ্বলাপোৰা বেছিকে থাকিব পেশাব কৰিলে বিষ যেটো হয় বিখাব খজুৱাব হেখিনি থাকিব একে ধৰণে আপোনাৰ পেশাবৰ নলীত ইনফেকচন হলেও তাত জ্বৰ কম থাকিব কিন্তু আপোনাৰ পেশাব জ্বলাপোৰা বহুত বেছি থাকিব বিষ থাকিব পেশাব কৰিব নোৱাৰা তেনেকুৱা ধৰণৰ হ'ব যদি আপোনাৰ ব্লাডাৰ আৰু ইউৰেথ্ৰেল যেটো আমাৰ পেশাবৰ মূত্ৰনলীত যদি ইনফেকচন হয় কিন্তু কিডনিত ইনফেকচন হলে আৰু এটা সিম্পটম দেখা দিয়ে ধৰক যে ভমিটিং তাত ভমিটিংও হ'ব পাৰে কিন্তু ব্লাডাৰ আৰু ইউৰিনাৰী ট্ৰেক ইনফেকচনত আপোনাৰ এই দুটা ধৰক ভমিটিং সিম্পটমটো নেদেখায় তাত অকল ধৰক পেইন জ্বলাপোৰাটো অত্যাধিক থাকিব সো হেতু তিন ধৰণে আপোনাৰ হ'ব পাৰে আৰু কি কাৰণে হ'ব পাৰে হেতু কাৰণ কেটা কৈ লৈছো প্ৰথমে কও মতা মানুহতকে মাইকী মানুহৰ পেশাবৰ ইনফেকচনটো বেছিকে হোৱা দেখা যায় কাৰণ মাইকী মানুহে মানে যতে ততে ধৰক পেশাব কৰিব নোৱাৰে যেটো কাৰণে পেশাবটো ব্লাডাৰত জমা বহুত টাইমলৈকে জমা কৰি থৈ দিয়ে ধৰক কবালৈ গৈছে ধৰক বাছত গৈছে পাৰ্সোনাল গাড়ীতে গৈছে কিন্তু পেশাব কৰিব পৰা ভাল এটা পৰিবেশ নাপায় যাৰ কাৰণে ব্লাডাৰত পেশাবটো বহুত দেৰিলৈকে জমা কৰি থয় তাৰ কাৰণেও পেশাবৰ ইনফেকচন হ'ব পাৰে আৰু এটা কথা যে মহিলা মানুহে পানী কমকে খায় পানী কমকে খোৱাটো 50% পেশেন্টৰ পানী কম খোৱাৰ কাৰণে পেশাবৰ ইনফেকচন হোৱা দেখা যায় সো মতা মানুহে ধৰক তেনেকুৱা মাইকী মানুহৰ নিচিনাকে নহয় যত ধৰক হিয়তে কিবা এটা পৰিবে মেনেজ কৰি প্ৰাইভেসি নহলো পেশাবটো কৰিব পাৰে হেতু কাৰণে হিয়তৰ ইনফেকচনটো কম হোৱা দেখা যায় আৰু মতা মানুহে দেখা গৈছে মাইকী মানুহতকে অকমান হলো পানী বেছিকে খায় সো হিয়তৰ পেশাবৰ ইনফেকচনটো অকন কমকে দেখা যায় আৰু এটা কাৰণ হৈছে মহিলা মানুহৰ ধৰক যত পেশাব কৰে এই জায়গাডোখৰ যেটো ফ্লোৰ বা বাথৰুম হক ইউৰিনেল পানী নমৰাকে তাত পেশাব কৰি দিয়ে যেটো কাৰণে ধৰক ফ্লোৰত কিছুমান মাইক্ৰো অৰ্গানিজম থাকে যেটো বেক্টেৰিয়া থাকে এইবিলাক ইউৰেথ্ৰেল নলীদি ভিতৰলৈ সোমাই আহে যাৰ কাৰণে পেশাবৰ ইনফেকচনটো হয় সো এনে আপোনাৰ গমে পালে কি কাৰণে হ'ব পাৰে প্ৰথমে আপোনালোকে ধৰক পাৰ্সোনাল হাইজিনটো মেইনটেইন কৰক যত মানে হেতু হল যদি আপুনি পেশাব কৰিব তাৰ আগত সদায় পানী ঢালি জায়গাটো পৰিষ্কাৰ কৰিহে পেশাব কৰিব সো এতিয়া আপোনালোকক কৈ লৈছো পেশাবৰ ইনফেকচন হলে কি ট্ৰিটমেন্ট
প্ৰথমে কৈছোঁ যে বেক্টেৰিয়েল ইনফেকশ্যনৰ কাৰণে পেচাবৰ ইনফেকশ্যন যিটো আমাৰ UTI হয়। চ' বেক্টেৰিয়েল ইনফেকশ্যনৰ যিটো মেডিকেল ট্ৰিটমেণ্ট সেইটো হৈছে মেইনলি এণ্টিবায়'টিক্স মেইন। যদি আপোনাৰ কিডনি ইনফেকশ্যন হয় তাত আপোনাৰ ধৰক যিটো সেই দুটা ইনফেকশ্যনতকৈ অকণমান বেছি ধৰক চিৰিয়াছ, চ' তাত যিটো কোৰ্চ হয় সেইটো আপোনাৰ এণ্টিবায়'টিক কোৰ্চটো অকণমান দীঘলীয়া হয়, কিন্তু অকণমান টাইম লাগে, ভাল হৈ যায়। কিন্তু যদি আপোনাৰ ব্লাডাৰ আৰু যিটো পেচাবৰ মূত্ৰনলীত যদি ইনফেকশ্যন হয় তেতিয়া সেইটো কম দিনৰ এটা এণ্টিবায়'টিক কোৰ্চ থাকে, সেইটোত আপোনাৰ ভাল হৈ যায়। কিন্তু আপোনাৰ পেচাবৰ ইনফেকশ্যন হৈছে নাই তাৰ কনফাৰ্মৰ কাৰণে দুটা ধৰক টেষ্ট কৰাই, যিটো ইউৰিন RE, তাত ওলাই পৰে আপোনাৰ পেচাবৰ ইনফেকশ্যনটো মানে হৈছে আছেনে নাই, তাত ইউৰিন RE ওলাই পৰে। ইউৰিন কালচাৰত আপোনাৰ বেক্টেৰিয়েল যিটো এইটো বেক্টেৰিয়াটো ধৰা পৰে, কোনটো বেক্টেৰিয়া আপোনাৰ পেচাবৰ ইনফেকশ্যনটো কৰিছে, সেইটো অপজিটত এণ্টিবায়'টিক দিয়া হয়। আৰু তেনেকৈ এণ্টিবায়'টিকটোৱে মেইন, এণ্টিবায়'টিক কোৰ্চ কৰিলে পেচাবৰ ইনফেকশ্যন ভাল হৈ যায়। আৰু আপোনালোকক কৈছোঁ পেচাবৰ ইনফেকশ্যন নহ'বলৈ যিবিলাক কিছুমান ঘৰুৱা নিয়ম নীতি ধৰক তাৰ বিষয়ে। ত' প্ৰথমে কৈছোঁ 50% ইউৰিনাৰী ট্ৰেক্ট ইনফেকশ্যন ভাল হোৱা হৈছে মেইনলি পানী খোৱা। যদি আপুনি বহুত বেছি পানী খায়, ধৰক 3 লিটাৰ 2.5 লিটাৰ মিনিমাম ধৰক খায়, তেতিয়া আপোনাৰ 50% পেচাবৰ ইনফেকশ্যনটো কমিব। লগতে আপোনাৰ পাৰ্চনেল হাইজিনটো এটা মেইন, পাৰ্চনেল হাইজিন মেইনটেইন কৰক। য'ত পেচাব কৰিব তাত আপুনি প্ৰত্যেকবাৰ পানীৰে ভালকৈ ধুই তাত তেতিয়া মানে পেচাব কৰক, তেতিয়া বেক্টেৰিয়াবিলাক আপোনাৰ ইউৰিনাৰী ট্ৰেক্ট দি ভিতৰলৈ সোমাব নোৱাৰে, যাৰ কাৰণে ইনফেকশ্যনটো কমকৈ হয়। লগতে আপুনি যিমানবাৰ পেচাব কৰিছে আপুনি পাৰ্চনেল হাইজিন মেইনটেইনৰ কাৰণে আপুনি প্ৰত্যেকবাৰ পানীৰে চফা কৰক, তাৰ পৰাও আপোনাৰ বহুতখিনি পেচাবৰ ইনফেকশ্যন নহ'ব। লগতে অত্যাধিক পানী খাওক, সেইটো প্ৰথমে কৈছোঁ। আৰু যদি পেচাব লাগিছে কোনো কাৰণতে পেচাব জমা কৰি নথ'ব ব্লাডাৰত। পেচাব জমা কৰি থ'লেও ব্লাডাৰত ধৰক আপোনাৰ ইউৰিনাৰী ট্ৰেক্ট ইনফেকশ্যন হয়। চ' পেচাব কেতিয়াও জমা কৰি নথ'ব, পানী বেছিকৈ খাওক। লগতে য'ত পেচাব কৰিব তাত জেগাখিনি সদায় আপুনি পানীৰে চাফ কৰি পিছতহে পেচাব কৰিব বহিব, তাৰ বহুতখিনি পেচাবৰ ইনফেকশ্যন আপোনাৰ কম হ'ব। আৰু তাৰ লগতে আপোনালোকক আৰু এটা কথা জনাওঁ, পেচাবৰ ইনফেকশ্যন বহুতখিনি কমি হ'ব। আৰু পেচাবৰ ইনফেকশ্যন যদি হয় তেতিয়া অনতি পলমে আপোনালোকে ডক্টৰৰ পৰামৰ্শ লওক, ডক্টৰে দিয়া এণ্টিবায়'টিক কোৰ্চ কমপ্লিট কৰক। কোনো টেনশ্যন নোহোৱাকৈ আপোনালোকৰ UTI যিটো ইউৰিনাৰী ট্ৰেক্ট ইনফেকশ্যন ডিজিজটো ভাল পাব। কিন্তু আপোনালোকৰ যদি সঘনাই UTI হৈ আছে, ইউৰিনাৰী ট্ৰেক্ট ইনফেকশ্যন হৈ আছে, তেতিয়া ফিউচাৰত গৈ আপোনালোকক কিডনি এফেক্ট কৰাৰ এটা চান্স থাকে। চ' কিডনি এফেক্ট কৰাৰ চান্সটো আপোনালোকে নিদিব, কাৰণ আমাৰ হোল বডিৰ যিখিনি ৱেষ্ট প্ৰডাক্ট ব্লাডৰ পৰা চেকি আমাৰ কিডনিয়ে ৱেষ্ট কৰি যিটো আমাৰ ধৰক পেচাব প্ৰডাকশ্যন মেইনলি কিডনিয়ে কৰে। আৰু কিডনি আমাৰ যিটো তেজত ৱেষ্ট মেটেৰিয়েল থাকে সেইখিনি চেকি আনি ব্লাডৰ সৈতে আমাৰ ধৰক যিখিনি অলাগতিয়াল ৱেষ্ট প্ৰডাক্ট পেচাবৰ জৰিয়তে মানে বাহিৰলৈ ওলাই দিয়ে। চ' আমাৰ কিডনিৰ বহুত এটা আমাৰ শৰীৰৰ কাৰণে ইম্পৰ্টেণ্ট। চ' কিডনিটো ভাল ৰাখক, কিডনি ভাল ৰাখিবলৈ পানী বেছিকৈ খাওক আৰু আপোনালোকে সুস্থ থাকক। কিডনিটো আপোনালোকে এফেক্ট হ'বলৈ নিদিব। যদি কিডনি এফেক্ট দিয়ে তেতিয়া আপোনাৰ হোল বডিটোৱে যিটো ধৰক ৱেষ্ট ওলায় আমাৰ, সেইটো কিডনিয়ে কৰে। চ' সুস্থ থাকক চবেই, পানী বেছিকৈ খাওক, পাৰ্চনেল হাইজিন মেইনটেইন কৰক আৰু বেক্টেৰিয়েল যিখিনি ইনফেকশ্যনৰ পৰা নিজকে বচাওক আৰু বেলেগকো ধৰক সচেতন কৰক পেচাবৰ ইনফেকশ্যন নহ'বলৈ। চ' চবকে থেংক ইউ। আৰু ভিডিঅ'টো চাই কেনে লাগিছে জনাব। যদি ভাল লাগিছে শ্বেয়াৰ কৰিব, লাইক কৰিব, কমেণ্ট কৰিব। আৰু চবকে ৰিকুৱেষ্ট প্লিজ ছাবস্ক্ৰাইব কৰি দিব, কাৰণ আপোনালোকৰ সহায় হ'লেহে আগবাঢ়ি যাব পাৰিম। আৰু আকৌ চবকে ধন্যবাদ জনাইছোঁ। আকৌ মই আৰু এটা নেক্সট ভিডিঅ'লৈ লৈ আহিম। আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু বেল আইকন প্ৰেছ কৰিব, যাতে নতুন ভিডিঅ'ৰ আপোনালোকে ন'টিফিকেশ্যনবিলাক পাই থাকে। ধন্যবাদ।